हाय फ्रेंड्स, वेलकम माय यूट्यूब चैनल रंजित के ब्लॉग। आज मैं आपनाक देखुवाम विशाल डांगर पुखुरी। एटु किहर कारणे कोने बनाइছিল আৰু किहर कारणे बनाइছিল तो एटु पूरा কাহিনীটো मैं आपनालोকক कम ब्लॉग भिडिओটো आरम्भ करू। साक बंधुगल पुखुरीটো इमुৰৰ পৰা हिमुर किमान डांगर किमान विशाल চাইছে। इमुৰৰ পৰা हिमुर माने देखि পোৱা নাযায় ইমান विशाल। আকৌ সাক বন্ধুসকল, এই পুখুৰীটো বনাইছিল প্ৰথমে অসম চৰকাৰে। যেতিয়া কথা ডিষ্ট্ৰিক্টৰ অসম চৰকাৰৰ পাৱাৰ প্লান্ট আছিল তেতিয়া এইটো অসম চৰকাৰে প্ৰথমে বনাইছিল। বনোৱা কাৰণটো হ'ল যেতিয়া কয়লাটো আমাৰ পাৱাৰ প্লান্টত যিটো বইলাৰত জ্বলিছিল সেই জ্বলা যিটো পুৰা যিটো পুৰিছিল সেই পুৰা যিটো ছাইটো আছে সেই ছাইটো পানীৰ লগত মিহলি কৰি আনি ইয়াতে জমা কৰিছিল। তাৰ কাৰণে এইটো পুখুৰী অসম চৰকাৰে প্ৰথমে বনাইছিল। যেতিয়া অসম চৰকাৰৰ যেতিয়া আমাৰ প্লান্টটো যেতিয়া বন্ধ হৈ গ'ল, বন্ধ হৈ যোৱাৰ পিছত যেতিয়া এইটো চেন্ট্ৰেল চৰকাৰে যেতিয়া কিনি ল'লে এই প্লান্টটো, তাৰপিছত এইটো ৰিকনষ্ট্ৰাকশ্যন কৰিলে চেন্ট্ৰেল চৰকাৰে। ৰিকনষ্ট্ৰাকশ্যন কৰাৰ পিছত এইটো তাৰপিছত ইয়াৰ পৰিস্থিতি এইটো চাওক কিমান ডাঙৰ চাইছে, কিমান ডাঙৰ। দুটা পাৰ্টত আছে, এইটো এটা পাৰ্ট আৰু মোৰ এইটো এটা পাৰ্ট আৰু এইটো এটা পাৰ্ট, দুটা পাৰ্টত কৰিছে। আৰু মই আছো দুটা পুখুৰীৰ মাজত, যিটো আলি আছে সেইটো মই থিয় হৈ আছো। চাওক ইমান ডাঙৰ। এইটো টোটেল ইয়াত 400 বিঘামান মাটি আছে ইয়াত। বন্ধুসকল, আমি পুখুৰীটোৰ মথাউৰিত আছো, খোজকাঢ়ি গৈ আছো মই আৰু মোৰ বন্ধু আগত গৈ আছে, গলিয়ান টুডু আগত গৈ আছে। চাওক ইমান ডাঙৰ মথাউৰি, মানে কিমান বিশাল ডাঙৰ মথাউৰি। এনেকুৱা মথাউৰি চাগে আপোনালোকে এতিয়ালৈ দেখিয়ে পোৱা নাই। চাওক দেখিছে কিমান ডাঙৰ মথাউৰি, কিমান বিশাল চাইছে। আৰু এটা বস্তু দেখুৱাম, যিটো আপোনালোকে মই আৰু এটা বস্তু দেখুৱাম, যিটো বস্তু মানে যিটো এই পুৰা যিটো ছাই আৰু যিটো পানীৰ লগত মিক্স হৈ আহি ইয়াতে পেলায়, সেইটো কেনেকৈ পেলায় সেইটো আপোনালোকক মই দেখুৱাম এতিয়া অলপ পিছত। বন্ধুসকল দেখক, চাই লওক এইটো বস্তু। মই আপোনালোকক কৈছিলোঁ যে অলপ আগত যে যিটো ছাইটো পানীৰ লগত মিহলি কৰি আনি কেনেকৈ পেলায়, এইটো চাওক। এইটো ছাইটো পানীৰ লগত মিক্স কৰি কেনে আনি এই যে চাওক এনেকৈ কৰি পেলাইছে ইয়াত, আৰু ইয়াতে জমা কৰি আছে। এইটো চাওক, চাবলৈ মানে কিমান ধুনীয়া। চাওক দেখিছে কিমান ধুনীয়া লাগিছে দেখিব। বন্ধুসকল, ভিডিঅ'টো দেখি যদিহে ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পিছলৈ আকৌ লগ পাম এনেকুৱা নতুন ভিডিঅ'ৰ লগত। আজিলৈ বাই বাই।